এঠাইলৈ অহাৰ কথা কৈছিলোঁ আপোনালোকক। আহি পাই গ'লোহি। মানে মোৰ ভণ্টি ঘৰলৈ আহিছোঁ। এয়া ভণ্টি ঘৰ পালোহি আৰু এয়া গাড়ীৰ পৰা নামি মেলি আহিছোঁ আৰু ব'লক যাওঁ ভিতৰলৈ কি কৰি আছে চাওঁগৈ সিহঁতে। এয়া আহি আছোঁ আৰু সিহঁতে কিন্তু গম নাপায় আমি যে আহি আছোঁ দেই। মনে মনে আহিছোঁ। অ' কি কৰিছা? ভাল খবৰ? ভালনে? অঁ নবৌ আছে নাই? আছে। এয়া আহি আছোঁ আৰু এয়া ভণ্টি যা হয়। ঐ কিবা এটা কৈ দিয়া। আহিছোঁ তোমালোকৰ ঘৰলৈ মুখে মতা নাই যে কিয়? মুখে নামাতা নেকি তোমালোকে? এয়া ভণ্টি যা আৰু এয়া মোৰ সৰু ভণ্টিও আহিছে আৰু এইফালে মোৰ মাজু ভণ্টি এয়া ৰন্ধা বঢ়াত লাগি আছে। হেল্ল' ভণ্টি কিবা এটা কোৱা, তোমালোকৰ ঘৰলৈ আহিছোঁ। এয়া নকয়, লাজ কৰিছে দেখিছেনে? কি বনাইছে? কি বনাইছে চাওঁচোন বাৰু। মাছ বনাইছে। অঁ এয়া এইফালে ভণ্টিয়ে মাছ ফ্ৰাই কৰি আছে। এয়া আৰু এইবোৰ কিবা কিবি বনাই আছে। এয়া চাওক। অঁ এয়া আলু ভাজি বনাইছে আৰু এয়া আলু বিলাহী কাটি আছে। গতিকে বনাই আছে আৰু কি পাৰোঁ চাওঁ, দেখাব পাৰোঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো। লাগি আছে ভালনে বগৰীজোপা? এটা পাৰি চাওঁ। অঁ বৰ ধুনীয়া দেই বগৰীজোপা লাগি আছে। অঁ পাৰচোন পাৰ এটা। ভাল বুলি কৈছে বাৰু বগৰীজোপা, বৰ মিঠা বুলি কৈছে খাবলৈ। এটা খাই চোৱাচোন। মিঠা হ'ব চাগে বগৰীটো। অঁ খাই চোৱাচোন কেনেকুৱা। বৰ ধুনীয়া। ভালনে? অঁ বহুত মিঠা আছে। কেইটামান লৈ যাব লাগিব। অঁ এইফালে বাগান। এইখিনি ন ইয়াত পাত কাটিছে ন, কলম দিছে এতিয়া। অঁ এয়া ভণ্টি ঘৰৰ বাগানৰ ফালে আহিছোঁ। এয়া আৰু এঠাইলৈ গৈ আছোঁ। ভণ্টি ঘৰৰ কাষতে এভাগ বৰ সুন্দৰ মন্দিৰ আছে, খুব ধুনীয়া। যাওঁচোন তালৈকো। এয়া খুব ধুনীয়াকৈ পাতবিলাক ওলাইছে। এয়া মানুহে কাম কৰি আছে। খুব ধুনীয়াকৈ ওলাইছে দেই পাতবোৰ। ব'লক এতিয়া গৈ আছোঁ সেই মন্দিৰ ভাগলৈ। আহি পাই গ'লোহি মন্দিৰ ভাগ। ভণ্টিৰ ঘৰৰ নিচেই কাষতে আছে। অহা হয় যদিও মন্দিৰ ভাগলৈ অহা হোৱা নাই। আজি ভাবিলোঁ এপাক দৰ্শন কৰি আহোঁ। এইখন মন্দিৰৰ প্ৰথম গেট হয়। এয়া আৰু আমি সোমাইছোঁ। ব'লক আপোনালোককো লৈ যাওঁ। এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ। খুব ধুনীয়া ফুল আছে ন, খুব ধুনীয়া লাগিছে ফুলবিলাক। এনেই চাবলৈ আহিছোঁ আৰু এয়া চাওক খুব ধুনীয়া ফুল হয়। এইভাগ মন্দিৰ ভাগ। এতিয়া আমি যাম মন্দিৰৰ ভিতৰ ভাগলৈ। ব'লকচোন। আমাৰ অহা অকণ সোনকাল হ'ল। 3টা বজাৰ পাছত বোলে গেটখন খোলে, সেইকাৰণে আমি ওপৰ ভাগলৈ আহিছোঁ। এয়া ওপৰ ভাগলৈ উঠি আহি আছোঁ। চাওঁচোন কি আছে ওপৰ ভাগত। এয়া গৈ আছোঁ। এয়া ওপৰলৈ উঠি আহিলোঁ। ওপৰৰ পৰা খুব ধুনীয়া দেখি তলখন। এয়া চাওক।
প্ৰথমতে আহি ভিতৰখন পালোহি। তথাপিও যিভাগ মেইন মন্দিৰ হয় বন্ধ হৈ আছে, গতিকে পূজাৰীও নাই। এয়া বাহিৰৰ যিখিনি আছে সেইখিনিকে কেমেৰা কৰিলোঁ আৰু। এয়া চাওক ভিতৰৰ পৰিৱেশ। এয়া গোটেই মন্দিৰ ভাগৰ ভিতৰৰ পৰিৱেশ।